মাইনাও फोरबो এটা পুণ্য দিন পোনপ্ৰথমে কাতি বিহু বা কাতি গাছা বুলি কয় বড়োবিলাকে কাতি গাছাৰ মই সকলোকে অসমবাসী ৰাইজ আৰু বড়োলেণ্ডবাসী ৰাইজ সকলোকে মই শুভেচ্ছা জনাইছোঁ ওলগ জনাইছোঁ আজিৰ দিনটো বহুত মানে মহত্বপূৰ্ণ দিন খেতিয়কবিলাকৰ কাৰণে যিহেতু আমাৰ ইয়াতে বড়োলেণ্ড অঞ্চলত বেছিভাগে আমি কৃষিজীৱী ৰাইজ কৃষিৰ মানে মেইন জীৱিকাটো হ'ল কৃষি গতিকে এইটো এটা কৃষিৰ লগত জড়িত থকা এটা ফেষ্টিভেল হয় আজিৰ দিনটোত আমি বড়োবিলাকে বা ইয়াৰ যিখিনি আমাৰ খিলঞ্জীয়া মানুহ আছে আমি মাইনাও বিমাৰ পৰা বা যাক আমি লখিমী বুলি কওঁ বা বড়োবিলাকে মাইনাও বুলি কয় আমি ইয়াতে প্ৰাৰ্থনা কৰোঁ যাতে আমাৰ খেতি ভাল হয় আমি যাতে ভাল হাৰভেষ্ট এটা পাব পাৰোঁ ইয়াৰ কাৰণে আমি প্ৰাৰ্থনা কৰোঁ লগতে গোটেই পৃথিৱীৰ বা গোটেই ৰাইজৰে যাতে মংগল হয় উন্নতি হয় আমি সদায় তেনেকৈ কৃষি কৰ্ম কৰি পেলাই জীয়াই থাকিব পাৰোঁ বা আনকো আমি খুৱাব পাৰোঁ ইয়াৰ কাৰণে প্ৰাৰ্থনা কৰা হয় আৰু ইয়াৰ এটা চাইণ্টিফিক এটা ছিগনিফিকেঞ্চো আছে বড়োবিলাকে ট্ৰেডিশ্যনেলি বা আমাৰ খিলঞ্জীয়া মানুহবিলাকে ট্ৰেডিশ্যনেলি আমি খেতি পথাৰত স্পেচিয়েলি ধাননি পথাৰত মানে চাকি জ্বলালে ইয়াত মানে যিখিনি পোক আহে যিখিনি পেষ্ট আহে মানে আমাৰ ধানটো নষ্ট কৰিবলৈ এই পোকবিলাক আমাৰ যোনটো চাকিৰ জুই আছে এই জুইত আহি পেলাই মৰি ধানটো আৰু বেছি ভাল হয় এইটো এটা চাইণ্টিফিক কাৰণো আছে গতিকে আজিৰ দিনটোত মানে আমি UPPL দলৰ তৰফৰ পৰা সকলো অসমবাসী ৰাইজক মানে কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আমাৰ যাতে গোটেই অসমতে কৃষি মানে ভাল ফল পাব পাৰোঁ আমাৰ কৃষক ৰাইজ ইয়াৰ পৰা যাতে মুনাফা পাব পাৰে আমি ৰাইজক মানে যাতে কৃষক ৰাইজে খুৱাব পাৰে নিজৰ যিখিনি মানে এগ্ৰিকালচাৰেল প্ৰডাকশ্যন আছে ইয়াৰ পৰা ৰাইজক যাতে মানে খুৱাব পাৰে এইটোৱে প্ৰাৰ্থনা কৰিছোঁ লগতে সকলোকে অনুৰোধ জনাইছোঁ আজিৰ যি কাতি বিহুৰ মানে শুভ মানে দিনটোত সকলোকে অনুৰোধ জনাইছোঁ যাতে আমি কৃষকসকলৰ কাৰণে আমি চিন্তা কৰোঁ কৃষকৰ যোনটো পাবলগীয়া আছে কৃষকক যিমান সন্মান আমি দিব লাগে যিমান সহায় সহযোগিতা দিব লাগে এইটো যাতে দিব পাৰে বা দিয়ে এইটোৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ আমাৰ যোনটো BTR গভৰ্ণমেণ্ট আছে আজি আমি বহুত কৃষিৰ ক্ষেত্ৰত বহুত মানে কাম কৰিবলৈ হাতত লৈছোঁ আপোনালোকে দেখিছে যোৱা 2 বছৰ ধৰি বহুত ইৰিগেশ্যনৰ ওপৰত কাম কৰা হৈছে মেকানাইজেশ্যন ফাৰ্ম মেকানাইজেশ্যনৰ কাৰণে চেষ্টা চলোৱা হৈছে প্ৰতিটো ব্লক প্ৰতিটো BCDC ট্ৰেক্টৰ দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছে লগতে আপোনালোকে দেখিছে আমাৰ NDA চৰকাৰে আমাৰ যোনটো 2000 টকাকৈ কৃষকবিলাকক মানে ট্ৰান্সফাৰ কৰি দিয়াৰ যোনটো ব্যৱস্থা কৰিছে এতিয়া 4000 কৰিছে গতিকে আমি যেহেতু NDAৰ পাৰ্ট হয় আমাৰ চৰকাৰ দিল্লীত হওক আমাৰ দিছপুৰত হওক বা কোকৰাঝাৰত হওক আমি খেতিয়কসকলক যথেষ্ট মানে গুৰুত্ব দিছোঁ আৰু যাতে কৃষকবিলাকৰ যোনটো ইনকাম আছে এইটো ডাবল হৈ যাব পাৰে তেখেতসকলে কোনো পধ্যেই যাতে লছত যাব লগা নহয় বা বেয়া অৱস্থা বা মানে তেনেকুৱা দুখ দুৰ্দশা চাব লগা নহয় তাৰ কাৰণে আমাৰ চৰকাৰে কাম কৰি আছে তো আজিৰ দিনটোত মই সকলোকে অনুৰোধ কৰিছোঁ আমি কৃষকসকলক মানে যথাসম্ভৱ সন্মান দি তেখেতসকলৰ অধিকাৰ আমি সুনিশ্চিত কৰিব লাগিব কিয়নো খেতিয়ক নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ খেতিয়কসকলে আমাক খুৱায় তেখেতসকলে আমাৰ অন্নদাতা হয় গতিকে আজিৰ যোনটো মানে এই কাতি বিহুৰ যোনটো দিন এটা আমাৰ কৃষকসকলৰ ফেষ্টিভেল আমাৰ খিলঞ্জীয়া মানুহৰ ফেষ্টিভেল আৰু এটা যেহেতু আমাৰ নতুন দিন আহি আছে আমাৰ যিখিনি পুৰণি প্ৰডাকশ্যন আছিলে যোৱা বছৰত যিখিনি ভঁৰালত আছিল এইটো শেষ হৈ গ'ল এতিয়া নতুন আমাৰ হাৰভেষ্ট হোৱাৰ পিছত আমাৰ ভঁৰালত এতিয়া নতুন ধান আহিব বা আমাৰ ঘৰত এতিয়া নতুন চব্জি আহিব নতুন আমাৰ কৃষিৰ যিখিনি উৎপাদন এইখিনি আহিব ইয়াৰ এটা মানে ক'ব গ'লে মানে বিগিনিং অফ দ্য জাৰ্নি অফ আ নিউ হাৰভেষ্ট যাক কোৱা হয় গতিকে মই আজিৰ দিনটোত আকৌ এবাৰ সকলোকে মানে কাতি বিহু বা কাতি গাছাৰ শুভেচ্ছা জনাই সকলোকে ধন্যবাদ দিছোঁ প্ৰথমতে আজি কাতিক বিহুৰ নামতে চবকে শুভেচ্ছা যাচিছোঁ আজি আমি UPPL দলৰ হৈ পেলাই এই খেতি পথাৰত আহিছোঁ আশ্বিন মাহৰ লাষ্ট ডেট আৰু কালিৰ পৰা নতুন কাতিক মাহ আৰম্ভ হ'ব আমি কাতি গাছা বা মাইনাও फोरबो
তো পালোঁ আৰু গোটেই অসমত সেইটো কাতি বিহু বুলি মানে বেছি পপুলাৰ হয় আৰু সেই পুণ্য দিনত প্ৰায় আমি চবেই জানো প্ৰায় আমাৰ সেই মানে বিটিআৰ অঞ্চলেই হওক বা অসমৰ যিমানখিনি অঞ্চলেই হওক বেছি আমাৰ এগ্ৰিকালচাৰটো চিফ মিনছ অফ লাইভলিহুড হয় কাতি বিহু বা কাতি গাছা বা মাইনাও উফৰবো হাৰ্ভেষ্টিং ফেষ্টিভেল হয় সেই দিনত মানে আমি এই খেতি পথাৰত আহিছোঁ UPPLৰ দলৰ হৈ পেলাই চবলৈ আমি শুভেচ্ছা যাচিছোঁ আৰু আমি ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ যে আমাৰ সেই আজি মানে যাতে আমাৰ কৃষি বা আমাৰ খেতিয়কবিলাকৰ যিমানখিনি মানে প্ৰডাকশ্যনছ হয় যাতে বেছি হয় আৰু প্ৰস্পেৰিটি আহে আমিতো মাইনাও ফুৰিব বুলি কওঁ সেইকাৰণে আমি সেই আজি খাৰগাঁৱত নিজৰ শ্ৰীযুত নিজৰৰ পথাৰত চবেই মিলি পেলাই তেখেতক আমি শুভেচ্ছা যাচিব আহিছোঁ তেখেতে মানে খুব হাৰ্ড ৱৰ্কিং খেতিয়ক হয় আৰু আমি মানে ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ যাতে অহা দিনবোৰত আমাৰ গোটেই বিটিআৰ বা অসম বা ভাৰত তাত চব এভৰি কৰ্নাৰ যাতে চবৰে প্ৰস্পেৰিটি হয় চবৰে ভালে ভালে জীৱন যাপন কৰিব পাৰে বা মানে হেপিনেছটো আহে এইখিনি কৈ পেলাই চবকে আৰু এবাৰ শুভেচ্ছা যাচিছোঁ আজি সেই কাতি বিহুৰ মানে পুণ্যতিথিত